অভিযান চলাইছিলে উচ্ছেদ অভিযানত এটা নামঘৰ ভঙাই দিছে এটা মছজিদ ভাঙিছে কিন্তু মছজিদ ভাঙিছে মন্দিৰসমূহ ভাঙা হৈছে কিন্তু মন্দিৰসমূহ ভঙা হোৱা নাই মই আৰু অলপ ডিটেইলছ লৈ ল'ম গোটেইখিনি ডিটেইলছৰ আমি লোৱাটো আমি বিচাৰোঁ কিন্তু মই এটা কথা ক'বলৈ বিচাৰোঁ যে PGR VGRত আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত তেওঁলোকে দায়িত্বটো নল'লে এইটো কাৰ গাফিলিটি এইটো কাউন্সিলৰ গাফিলিটি কাউন্সিলৰ চিফ কোন তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক কাৰ্য হৈ থাকক আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা পতঞ্জলিক হাজাৰ হাজাৰ বিঘা আম্বানীক হাজাৰ হাজাৰ বিঘা আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে মাটিৰ সমস্যা সমাধান নহয় কিন্তু ইয়াৰ আগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে কাৰ্বি গো বেক শ্লোগানটো আমি অসমৰ ভিতৰত শুনিবলৈ নিবিচাৰোঁ কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে একদম অনুচিত কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ এইটো মই ভাল পোৱা নাই কিছুমানে কৈছে সকলোৱে কৰা নাই কিছুমানে কৈছে সকলোৱে কৰা নাই আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ আমি যিয়ে হয় আমাৰ মাজত কিছু সমস্যা থাকিব পাৰে কিন্তু আলোচনাৰ যোগেদি আইনৰ যোগেদি লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰোঁ আমি নিজৰ মাজত সংঘাত ঘৰ জ্বলোৱা মাৰপিট আমি নিবিচাৰোঁ কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰণকৌশল আজি কোকৰাঝাৰত একে হৈছে তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে টচ নচ কৰি পেলাই থৈছে কোনো আজি শান্তিত নাই না বঙালী মানুহ শান্তিত আছে না জনজাতি মানুহ শান্তিত আছে না আদিবাসী মানুহ শান্তি আছে না ভোজপুৰী মানুহ শান্তিত আছে না কাৰ্বি মানুহ শান্তিত আছে কোনো শান্তিত নাই তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব অসমৰ সমাজৰ মাজত অশান্তিয়ে থাকিব সেইকাৰণে যদি অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে আত্মসন্মান লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে আৰু যিকেইটা দলৰ লগত ইতিমধ্যে আলোচনা হৈ আছে মিত্ৰতাটো হ'বই কিন্তু মিত্ৰতাৰ ৰংটো কি হ'ব সেইখিনি কথা আনুষ্ঠানিকভাৱে আপোনালোকক আমি পিছত জনাম যিহেতু কথাবোৰ এতিয়াও চলি আছে 15 বছৰ চলালে এটা 15 বছৰ চলাৰ পিছত আজি চৰকাৰ যদি আপোনাৰ কংগ্ৰেছলৈ আহে তেন্তে আৰ্টিকল 244 সঁচাকৈ ইমপ্লিমেণ্ট হ'ব না স্যাৰ বৰ্তমানৰ 10 বছৰত এখন চৰকাৰে কি কৰিলে 6 স্কেডিউল ফুল ইমপ্লিমেণ্ট কৰিব পৰা নাই কাউন্সিলৰ হাতত একো ডিপাৰ্টমেণ্টে একো এৰিয়ে দিয়া নাই কাউন্সিলৰ কামবোৰ সব দিছপুৰ পৰা নিৰ্ধাৰিত হয় কাউন্সিল যোৱা 10 বছৰ আৰু দুৰ্বল হ'ল কাউন্সিল আমাৰ দিনত আৰু প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত আৰু সন্মান আৰু ক্ষমতা লাভ কৰিব এই কথাটো নিশ্চিত চলিবই যিসকলৰ ৰাজনৈতিক যাত্ৰা সিন্ডিকেট কৰি আৰম্ভ হ'ল আজি তেওঁলোকে শাসনত বহি আছে তো সিন্ডিকেট কেনেকৈ কমিব সিন্ডিকেট বাঢ়িবই যিসকল ৰাজনৈতিক যাত্ৰা কয়লা ব্ৰইলাৰ গৰু পালি পাথৰ সিন্ডিকেট কৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল আজিতো তেওঁলোকে গাদীৰ ওপৰত বহি আছে কোনোবা মন্ত্ৰী কোনোবা মুখ্যমন্ত্ৰী কোনোবা চিফ তো সেইকাৰণে সিন্ডিকেট বাঢ়ি গৈছে এতিয়া যুৱকসকলৰ ওচৰত চাকৰি নাই এতিয়া সিন্ডিকেট সোমোৱাই বাহিৰে আমাৰ যুৱকৰ ওচৰত একো চাকৰি নাই
অসমৰ যুৱক কাৰ্বি যুৱকৰ ওচৰত মাত্ৰ দুটা বিকল্প, যদি পইচা কমাব লাগে বাহিৰলৈ যাওক, নহলে কয়লা বালি মাফিয়া তাৰ ভিতৰত সোমাই যাওক, তাৰ বাহিৰে একো বিকল্প নাই। सर यहाँ पे आप अभी असम इलेक्शन आने वाले हैं 2-3 महीने में, तो कांग्रेस को देखा गया आप झारखंड से छत्तीसगढ़ से भी मिस आए हैं, तो आप इसको किस तरह से देखते हैं और आने वाले इलेक्शन में किस तरह से? मैं कृतज्ञ हूँ कि कांग्रेस के शीर्ष नेतृत्व ने असम के लोगों की जो समस्याएं हैं हिमंत बिश्व शर्मा जी के शासन में इतना गंभीर रूप से लिया है। असम के लोगों का, कार्बी आंगलोंग के लोगों का, यहाँ के विभिन्न समुदाय जाए, इसीलिए कांग्रेस के शीर्ष नेतृत्व को असम भेजा गया है। भूपेश बघेल जी, डीके शिव कुमार जी, बंधु तिर्की जी, आदरणीय प्रियंका गांधी जी, तो यही दिखाता है कि असम हमारे कांग्रेस के लिए कितना मान्य रखता है। धन्यवाद।